যোৱা ৰাতি বা যোৱাকালিৰ দিনটোত বিশেষকৈ কোকৰাঝাৰ চিৰাং অঞ্চলত যেনে ধৰণৰ ৰাজনৈতিকভাৱে জড়িত থকা ব্যক্তিসকলে বিশেষকৈ BPFৰ কৰ্মীসকলে আমাৰ UPPL দলৰ বিভিন্ন নেতা কৰ্মী আৰু আমাৰ শ্ৰদ্ধাৰ মাননীয় প্ৰমোদ বড়ো তেখেতৰ ওপৰত যি আক্ৰমণ চলালে তাৰ প্ৰতিবাদত আমাৰ ভেৰগাঁও জিলা UPPL তৰফৰ পৰা তীব্ৰ প্ৰতিবাদ জনাইছোঁ, গৰিহণা দিছোঁ, তীব্ৰভাৱে গৰিহণা দিছোঁ। তেখেতসকলৰ যি উদ্দেশ্য, এই লক্ষ্য আমি ভাল পোৱা নাই, ৰাইজে ভাল পোৱা নাই। আমি ইয়াৰ জৰিয়তে সংবাদমেলৰ জৰিয়তে তেখেতসকলক সকীয়াই দিব বিচাৰিছোঁ। এখন শান্তি সম্প্ৰীতিৰে জীয়াই থকা সমাজখনক বিশৃংখল কৰিবৰ কাৰণে যত্ন নকৰে যেন, আৰু ভৱিষ্যতে যাতে আমাৰ মাজত অপ্ৰীতিকৰ ঘটনাৰ জৰিয়তে অশান্তিময় পৰিৱেশ সৃষ্টি নকৰে, তাৰ কাৰণে তেখেতসকলক আমি সকীয়াই দিছোঁ যে শান্তিপূৰ্ণভাৱে যোৱা 7 ডিচেম্বৰত আমাৰ ওদালগুৰি আৰু বাক্সাত হৈ যোৱা ইলেকশ্যনৰ পিছত আজি 10 তাৰিখ, আজিৰ তাৰিখত কোকৰাঝাৰ আৰু চিৰাঙত যি ইলেকশ্যন হ'বলৈ গৈ আছে, এই ইলেকশ্যনটো গণতান্ত্ৰিকভাৱে শান্তিৰে ইলেকশ্যন হৈ যোৱাটো আমি বিচাৰিছোঁ। ইয়াত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নহয়, তাৰ কাৰণে আমি সেইটোৱে বিচাৰিছোঁ। তো যোৱাকালিৰ যিটো ঘটনা, এই ঘটনাক লৈ পেলাই আমাৰ মাজত যথেষ্ট অশান্তিৰ সৃষ্টি হৈছে, অপ্ৰীতিকৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। তো ইয়াৰ বিৰুদ্ধে আমি তীব্ৰভাৱে যিহেতু গৰিহণা দিছোঁ, ইয়াৰ উপৰি আমাৰ টংলা অঞ্চলত আমাৰ এই ভেৰগাঁও জিলাৰ যি UPPL দলৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী ৰাণা সাহা, এই ৰাণা সাহাকো 3জন ল'ৰাই আগচি ধৰি মাৰিবৰ কাৰণে, হত্যা কৰিবৰ কাৰণে যি যুঁজা চলাইছিল, তাৰ প্ৰতিও আমি তীব্ৰ গৰিহণা দিছোঁ। আৰু তাৰ এগেইনষ্টে, তাৰ বিৰুদ্ধে আমি টংলা থানাত যোৱা ৰাতি এজাহাৰ দাখিল কৰিছোঁ। আমি আশা কৰিছোঁ যে অসম চৰকাৰৰ যি গৃহ বিভাগ, মাননীয় শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেৱে ইয়াৰ প্ৰতি যথেষ্ট গুৰুত্ব দিব। আমি যি দেখিবলৈ পাইছোঁ, অত্যন্ত দুৰ্ভাগ্যজনক, অসম ৰাজ্যত এখন গৃহ বিভাগ থকাৰ স্বত্তেও আমাৰ যি অনুভৱ হৈছে, বিগত সময়ছোৱাত কংগ্ৰেছৰ নেতৃত্বত থকা চৰকাৰখনৰ দিনত যেনেধৰণে আমি অনুভৱ কৰিছিলোঁ যে গৃহ বিভাগ এটা থকাৰ পিছতো আমি নিৰাপত্তাহীনতাত ভুগিছিলোঁ, আৰু ঠিক এনেকৈ এটা পৰিৱেশত আজি আমি ভুগিবলৈ সক্ষম হৈছোঁ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত থকা যি চৰকাৰ, এই চৰকাৰখনৰ যি গৃহ বিভাগ, এই গৃহ বিভাগতে অত্যন্ত দুৰ্বল স্থিতি আমি দেখিবলৈ পাইছোঁ। তেখেতসকলক জনোৱাৰ পিছতো কোনো ইনিচিয়েটিভ গ্ৰহণ কৰাত আমি দেখিবলৈ পোৱা নাই। যোৱাকালি আমি থানাত গৈ পেলাই দেখিবলৈ পালোঁ, তাত এজন OC বা IC আমি দেখিবলৈ নাপালোঁ। আনকি আমাৰ যিখন এজাহাৰ, এই এজাহাৰখনো তেখেতসকলে এণ্ট্ৰি কৰিবৰ কাৰণে সাহস নহ'লে, যিহেতু তাত কোনো এজন অফিচাৰ তাত নাছিলে। তো আমি গৃহ বিভাগটোৰ দায়িত্বত থকা মাননীয় সৰ্বানন্দ সোণোৱাল দেৱক আমি অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ, তেখেতে যাতে গৃহ বিভাগটো ষ্ট্ৰিক্টলি ষ্ট্ৰংভাৱে যাতে ধৰি ৰাখে আৰু যাতে আমাক নিৰাপত্তা প্ৰদান কৰে, ৰাইজক যাতে নিৰাপত্তা প্ৰদান কৰে। আমি দেখিবলৈ পাইছোঁ BPFৰ গুণ্ডা বাহিনীবিলাকে, ভেৰনীয়া গুণ্ডা বাহিনীবিলাকে জোধাই মোধাই তেওঁলোকে যিহেতু হাৰাৰ এটা যি স্থিতি স্পষ্ট হ'ল, তো হাৰাৰ স্থিতি স্পষ্ট হোৱাৰ পিছত তেখেতসকলে পাগলৰ নিচিনাকৈ মানুহৰ মাজত আক্ৰমণ কৰিবৰ কাৰণে তেখেতসকলে আক্ৰমণ কৰি আছে। তো আমি ইয়াৰ তীব্ৰ গৰিহণা দিছোঁ। ভৱিষ্যতে যাতে আমাৰ সমাজত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ কাৰণে গৃহ বিভাগক নজৰ ৰাখিবৰ কাৰণে, প্ৰশাসনক নজৰ ৰাখিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু ভৱিষ্যতে যাতে শান্তিপূৰ্ণভাৱে ইলেকশ্যনৰ যি ৰিজাল্ট, তালৈকে যাতে প্ৰশাসনে সজাগ থাকে, মই তাৰ কাৰণে অনুৰোধ জনাইছোঁ। তো আমি দেখিবলৈ পাইছোঁ যে যিহেতু গণতান্ত্ৰিকভাৱে এটা ৰাজনৈতিক দলবিলাকে যিহেতু গণতান্ত্ৰিকভাৱে এটা নিৰ্বাচনৰ জৰিয়তে তেখেতসকলে নিৰ্বাচন পাতিছে বা ইলেকশ্যন খেলিছে, তাৰপিছত যাতে সিটোক লৈ পেলাই যাতে আমাৰ সমাজত যাতে বিভ্ৰান্তি সৃষ্টি নহয়, সমাজৰ উশৃংখল সৃষ্টি নহয়, তাৰ কাৰণে আমি সকলো পক্ষকে শান্তি বজাই ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ। যিটো আমি তথ্য পাইছোঁ, এই তথ্যৰ জৰিয়তে আমি দেখিবলৈ পাইছোঁ যে পোনপটীয়াভাৱে BPFে জগৰীয়া হয়, আৰু ইয়াত হাগ্ৰামাৰ নেতৃত্ব আছে। হাগ্ৰামাৰ নেতৃত্বত আৰু আমি বাওখুংৰি যিটো সমষ্টি, এই সমষ্টিত দণ্ডেশ্বৰ গয়াৰীৰ যি সমষ্টি, তেখেতে নিজেই তেখেতৰ জোৱায়েক জড়িত বুলি পেলাই আমি গম পাইছোঁ। তেখেতে নিজেই জড়িত আছে। তেখেতৰ গুণ্ডা ভেৰনীয়াসকলে গৈ পেলাই ডাইৰেক্ট তেওঁলোকৰ ইউথৰ অফিচৰ পৰা গৈ পেলাই আমাৰ গাড়ীত আক্ৰমণ কৰিছে, আমাৰ
যিটো চিফ প্ৰমোদ বড়ো তেখেতৰ গাড়ীত আক্ৰমণ কৰাটো আমি দেখিবলৈ পাইছোঁ তো BPFক আমি সকীয়াই দিছোঁ ভৱিষ্যতে ৰাজনীতিটো কেৱল ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ জৰিয়তে যাতে তেখেতসকলে মানে ৰাজনীতি নকৰে তাৰ কাৰণে আমি তেখেতসকলক সকীয়াই দিছোঁ আৰু ভৱিষ্যতে এটা শান্তি সম্প্ৰীতি বজাই ৰাখি পেলাই তেখেতসকলক শান্ত হৈ থাকিবৰ কাৰণে আমি আহ্বান জনাইছোঁ এটা সময়ৰ সাংসদ প্ৰাক্তন সাংসদ তেখেত শামসুমা কুমুৰ বসুমতাৰী দেৱে বিভিন্ন ধৰণৰ মানে বক্তব্যৰ জৰিয়তে BTR চুক্তিৰ ওপৰত মানে বক্তব্য ৰাখিছে আৰু BPFক এনি হাউ যে মানে ভোট দিবৰ কাৰণে জিকাবৰ কাৰণে তেখেতে কিছুমান বক্তব্য দিছে আৰু তেওঁৰ বক্তব্যৰ যিটো মানে ইংগিত উচতনিমূলক ইংগিতেৰে তেখেতে মানুহক মানে হেৰি কৰিছে উচতনি কৰিছে আৰু তেখেতসকলৰ BPFৰ যিবিলাক ভেৰণীয়া গুণ্ডা আছে তেখেতসকলক উচতনি দিছে হাগ্ৰামাক উচতনি দিছে কাৰণ শামসুমা খুংগুৰ বসুমতাৰীক আমি শ্ৰদ্ধা কৰিছিলোঁ এতিয়া আমাৰ সেই শ্ৰদ্ধা তেখেতৰ প্ৰতি থকা আন্তৰিকতা আমাৰ সম্পূৰ্ণ হেৰাই গৈছে তেখেত এজন বিশেষ ব্যক্তি বুলি পেলাই আমি তেখেতক শ্ৰদ্ধা কৰিছিলোঁ কিন্তু আজিৰ তাৰিখত একদম ক্ষমতা কেন্দ্ৰিক যি ৰাজনীতিৰ জৰিয়তে আমাৰ মাজত যি অপ্ৰীতিকৰ সৃষ্টি কৰিব বিচাৰিছে আমি ইয়াৰ পৰা ভাল ইংগিত পোৱা নাই আমি দেখিবলৈ পাইছোঁ শামসুমা খুংগুৰ বক্তব্যত তেখেতে সেপাৰেট ষ্টেট বডোলেণ্ড আন্দোলনৰ কাৰণে নতুনকৈ আন্দোলন কৰাৰ যি মানে কথা কৈ আছে এইটো অত্যন্ত অযুক্তিকৰ অপ্ৰাসংগিক হয় এখন চুক্তি হৈ যোৱাৰ পিছত সেপাৰেট ষ্টেট বাদ দিয়াৰ পিছত সকলো পক্ষই মানে এটা সলিউশন অহাৰ পিছত তেওঁ নতুনকৈ আকৌ সেপাৰেট ষ্টেট আন্দোলনৰ যি কথা কৈ আছে ইয়াকে এইটোৰ জৰিয়তে এইটোৱে ক'ব বিচাৰিছে যে হাগ্ৰামাই শাসনত আহিব লাগে আৰু যদি শাসনত নাহে তেখেতসকলে আণ্ডাৰগ্ৰাউণ্ড টিম খুলি পেলাই হ'লেও পুনৰ আন্দোলন কৰাৰ এটা মানে যোজা চলাইছে এনেকুৱা এটা আমি ইংগিত পাবলৈ সক্ষম হৈছোঁ তো এইটোৱে যদি হয় ভৱিষ্যতে আমাৰ এই বডোলেণ্ডৰ অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ ঐক্যতা শান্তিৰে জীয়াই থাকিবৰ যথেষ্ট অসুবিধা হ'ব সেইকাৰণে ইয়াৰ ওপৰত তেখেতৰ বক্তব্যৰ ওপৰত তেখেতৰ এক্টিভিটিছৰ ওপৰত আমাৰ গৃহ বিভাগটোৱে বা প্ৰশাসনে বা আমাৰ যিবিলাক মানে ইণ্টেলিজেন্স ব্যুৰো আছে তেখেতসকলে যাতে তেখেতৰ বক্তব্যবিলাকৰ ওপৰত মানে ষ্টাডি কৰে মানে অধ্যয়ন কৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু মাননীয় সাংসদ প্ৰাক্তন সাংসদ শামসুমা খুংগুৰ বসুমতাৰীক দেৱক আমি আহ্বান জনাম যে তেখেতৰ যি ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ যি উদ্দেশ্য সেইটো বন্ধ হ'ব লাগে ইয়াত শান্তি সম্প্ৰীতি বজাই ৰাখি পেলাই BTR চুক্তিৰ আধাৰত থকা যিমানবিলাক দফাবিলাক আছে তাক ৰূপায়ণ কৰাৰ ক্ষেত্ৰত তেখেতে পৰামৰ্শ আগবঢ়াব লাগে ইয়াৰ বিৰোধিতা কৰি পেলাই তাৰ কোনো লাভ নহ'ব বৰঞ্চ আমাৰ ইয়াত মানে অশান্তিৰ সৃষ্টি হ'ব আৰু শামসুমা খুংগুৰ বসুমতাৰী যিটো ইংগিত যি মানে আণ্ডাৰগ্ৰাউণ্ড পাৰ্টি খুলি পেলাই তেওঁ মানে আন্দোলন কৰাৰ যিটো যোজা চলাইছে ইয়াত যাতে গৃহ বিভাগে সম্পূৰ্ণ মানে নজৰ ৰাখে